নমস্কাৰ দৰ্শকসকল, মাইথলজিকেল টেলছ ইউটিউব চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দৰ্শকসকল, আজি আমি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। বিষ্ণুৰ বামন অৱতাৰ এই কথা জানিবলৈ আমাৰ ভিডিঅ'টি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকে। দৰ্শকসকল, আহকচোন ভিডিঅ'টিৰ মাজলৈ যাওঁ। দেৱতাৰ হাতত পৰাস্ত হৈ আত্মগৰ্বী দাম্ভিক দানৱসকলৰ হিয়া প্ৰতিশোধৰ দাবানলত দগ্ধ হ'ল। মনৰ সকলো সুখ শান্তি হেৰুৱাই তেওঁলোকে গুৰু শুক্ৰৰ ওচৰ চাপি দেৱতাসকলক এশিকনি দিয়াৰ উপায় বিচাৰিলে। শুক্ৰই মনতে গুণাগথা কৰি বিশ্বজিৎ মহাযজ্ঞ অনুষ্ঠান আৰম্ভ কৰিবলৈ দানৱসকলক পৰামৰ্শ দিলে। গুৰুৰ দিহামতেই মহা ধুমধামেৰে যজ্ঞৰ আয়োজন কৰা হ'ল। বিধিমতে যজ্ঞৰ সকলো কৰ্ম কৰি অভিচাৰ মন্ত্ৰ উচ্চাৰণ কৰি হোমাগ্নিত আহুতি ধলা হ'ল। লগে লগেই যজ্ঞ কুণ্ডৰ পৰা এক স্বৰ্ণময় ধেনু, ৰথ, তৃণ, বাণ আৰু এক অভেদ্য দিব্য কৱচ উৎপন্ন হ'ল। এই যজ্ঞোদ্ভৱ অস্ত্ৰসমূহ লৈ দানৱপতি বলি পুনৰ দেৱতাৰ লগত যুঁজ দিবৰ বাবে সাজু হ'ল। স্বৰ্ণময় ৰথত উঠি শুভক্ষণৰ শুভ লগন চাই বলিয়ে অনেক দানৱসেনালৈ ইন্দ্ৰৰ অমৰাৱতী আক্ৰমণ কৰিলে। দানৱসকলৰ ভয়ত ইন্দ্ৰকে ধৰি সকলো দেৱতা পলাই পতং দিলে আৰু এই সুযোগকে গ্ৰহণ কৰি দানৱসকলে বলিক স্বৰ্গৰাজ্যৰ ৰাজসিংহাসনত অধিষ্ঠিত কৰিলে। ৰাজ্যহীন হৈ দেৱকুলৰ পুনৰ বিলাই বিপত্তিৰ অন্ত নাইকিয়া হ'ল। দেৱতাসকলৰ ৰূপ দেখি দেৱমাতা অদিতিৰ হিয়া ভাগি গ'ল। অদিতিয়ে ভক্তিভাৱেৰে মাধৱক আৰাধনা কৰিবলৈ আৰম্ভ কৰিলে। অদিতিৰ একান্ত ভক্তিত ভগৱান তুষ্ট হ'ল আৰু তেওঁৰ গৰ্ভত পুত্ৰৰূপে অৱতাৰ হৈ দেৱকুল উদ্ধাৰ কৰিব বুলি কৈ তাৰ পৰা অন্তৰ্ধান হ'ল। শুভ দিনৰ প্ৰত্যাশাৰে অদিতিয়ে দিন অতিবাহিত কৰিবলৈ ধৰিলে আৰু যথাসময়ত মাধৱক পুত্ৰ হিচাপে লাভ কৰিলে। কাশ্যপ আৰু অদিতিৰ গৃহত আবিৰ্ভাৱ হোৱা সেই পুত্ৰ সন্তানে আছিল বিষ্ণুৰ বামন অৱতাৰ। দানৱৰ ৰজা বলিয়ে এবাৰ নৰ্মদা নদীৰ তীৰত এক যজ্ঞৰ আয়োজন কৰি অনেক ঋষিমুনি আৰু ব্ৰাহ্মণক আমন্ত্ৰণ কৰি আনি পাৰ্যমানে ধন ৰত্ন দক্ষিণা কৰিলে। যজ্ঞৰ খবৰ পাই দূৰ দূৰণিৰ পৰাও ঋষিমুনিসকল আহি বলিৰ যজ্ঞানুষ্ঠানত যোগ দিলে। অতি দানী বুলি বলিক সকলোৱে জানিছিল। যিয়ে যি বিচাৰে তেওঁ তাকেই উদাৰ মনেৰে দান কৰে। বলিৰ এই উদাৰ স্বভাৱৰে সুযোগ গ্ৰহণ কৰি তেওঁক ছলনা কৰিবৰ বাবে বটুৰূপী বামনে বলিৰ যজ্ঞস্থলীত উপস্থিত হ'ল। আন আন ব্ৰাহ্মণ ঋষিসকলৰ লগত অহা অজিন উত্তৰীসহ হাতত কমণ্ডলো ধাৰণ কৰা বাল ব্ৰহ্মচাৰী বামনৰ চমৎকাৰী ৰূপে বলিকে আদি কৰি সমজ্যাৰ সকলো লোকৰে দৃষ্টি আকৰ্ষণ কৰিলে। আন ব্ৰাহ্মণ ঋষিসকলৰ কৰাৰ দৰেই বলিয়ে আগবাঢ়ি আহি বামনক সম্ভাষণ জনাই যথাৱৎ আদৰ অভ্যৰ্থনা কৰিলে আৰু তেওঁৰ পৰা কি বাঞ্ছা কৰে সুধিলে। কপট বাল ব্ৰহ্মচাৰী বামনেও বলিৰ প্ৰশ্নৰ উত্তৰত কেৱল মাত্ৰ ৩ পদ ভূমিহে তেওঁ প্ৰয়োজন বুলি বিনম্ৰভাৱে ব্যক্ত কৰিলে। যজ্ঞস্থলীত দম দম কৰি থোৱা সোণ, ৰূপ, ধন আদি নিবিচাৰি কেৱল মাত্ৰ ৩ ভৰি মাটি বিচৰাৰ বাবে বালক ব্ৰহ্মচাৰীলৈ ফটো উপজি বলিয়ে পুনৰ বামনক ধন সোণ কি লাগে বিচাৰিবলৈ ক'লে। বামনে ধন সোণ একো নিবিচাৰি কেৱল ৩ ভৰি মাটিৰহে প্ৰয়োজন বুলি দৃঢ়ভাৱে বলিক জনালে। দানৱৰ গুৰু শুক্ৰাচাৰ্যই বামনক দেখা পায়েই এয়া যে সামান্য বালক নহয় তাক অনুমান কৰিব পাৰিছিল। বামনে বিচৰা ৩ পদ ভূমিৰ অন্তৰালতো যে কিবা এক ডাঙৰ ৰহস্য আছে সেই কথা তেওঁ অনুমান কৰিছিল। শুক্ৰই অজান বিপদৰ আশংকা কৰি বামনৰ কথাত সন্মতি নজনাবলৈ গোপনে বলিক ইংগিত দিলে। দানৰ অন্তত বামনে প্ৰথম ভৰি দান ল'বৰ বাবে ভূমিত ভৰি পেলালে আৰু লাহে লাহে তেওঁ কলেবৰ বৃদ্ধি কৰিবলৈ ধৰিলে। চকুৰ প্ৰচাৰতেই বামনৰ এখন ভৰিৰে সমগ্ৰ পৃথিৱী জুৰি পেলালে। ইয়াৰ পিছত দ্বিতীয় ভৰি দি তেওঁ সমগ্ৰ স্বৰ্গপুৰী নিজৰ অধীনলৈ আনিলে। তৃতীয় ভৰি দাঙি লৈ থবলৈ একো ঠাই নোপোৱাত বামনৰ বৰ খং উঠিল। বামনৰূপী বিষ্ণুক তেওঁ অনেক ত্ৰুটি নতি কৰি তৃতীয় পদ থবৰ বাবে বলিয়ে নিজৰ শিৰকে বামনৰ ওচৰত দুৱাই দিলে। বামনৰ কৃপাত স্বৰ্গৰাজ্য ঘূৰাই পোৱাৰ পিছত দেৱতাসকলে তেওঁক স্বৰ্গৰ অধিপতি পাতিলে।
ৰাজ্যত পুনৰ মহালক্ষ্মী বসতি কৰিলে। শীতশ্ৰী ঘূৰাই পাই দেৱতাসকলো সুখে সন্তোষেৰে বাস কৰিবলৈ ধৰিলে। দৰ্শকসকল, আজি ভিডিঅ'টি ইয়াতে অন্ত পৰিল। চাই কেনে পালে আমাক কমেণ্ট কৰিব। আগলৈ এনেকুৱা ভিডিঅ' পাবৰ বাবে আমাৰ সৈতে জড়িত হৈ থাকক। ধন্যবাদ।